বোকাজানৰ ডিলাই আৰক্ষী পুনৰ বৃহৎ পৰিমাণৰ হিৰোইন জব্দ এই সংক্ৰান্তত আটক 2 ব্যক্তি জব্দকৃত নিচাযুক্ত হিৰোইনৰ বজাৰৰ মূল্য প্ৰায় 5 কোটি টকা জিলাৰ প্ৰাইমেৰী শিক্ষাৰ সুস্থ আৰু সুন্দৰ পৰিৱেশৰ গঢ় লৈ উঠাৰ সন্দৰ্ভত তৎপৰতা উচুকা ভিন্ন আন্তঃগাঁথনি উন্নয়নৰ দাবীৰে চিএমক এক স্মাৰক পত্ৰ প্ৰদান অৰ্থ ডিলাই আমলখি লাহৰীজানৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুঃসংবাদ অবৰ্ণনীয় অৱস্থাত পথত আবদ্ধ আন্তঃৰাজ্যিক অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাক নমস্কাৰ ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম পাঠৰিলৈ ড্ৰাগছ সন্দৰ্ভত এটাৰ পিছত এটা সফলতা দিলাই আৰক্ষীৰ এতিয়া ড্ৰাগছ ব্যৱসায়ৰ বাবে মূৰৰ কামৰণি হৈ পৰিছে কাৰ্বি আংলং জিলা আৰক্ষী ইতিমধ্যে যোৱা 4 মাহত কাৰ্বি আংলঙৰ খটখটি দিলাই আৰু মানজা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হিৰোইন ব্ৰাউন চুগাৰ লগতে বিভিন্ন নিচাযুক্ত টেবলেট আদি জব্দ কৰাৰ লগতে প্ৰায় 20 জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজত লৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে একেদৰে আজি পুৱাও এক গোপন তথ্যৰ ভিত্তিত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিলাই 3 আলিৰ নাকা চেকিঙত AS 01 LC 3613 নম্বৰযুক্ত গুৱাহাটীমুখী এখন ট্ৰাকৰ পৰা 2 কেজি হিৰোইন জব্দ কৰে উক্ত ট্ৰাকখন আহি আছিল নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আৰক্ষীয়ে নিচাযুক্ত হিৰোইন সহ ট্ৰাকখনৰ চালক নুৰ ইছলাম আৰু হেণ্ডিমেন আব্দুল আজিজক আটক কৰি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে উল্লেখ্য যে আজি জব্দকৃত নিচাযুক্ত হিৰোইনখিনিৰ আন্তৰ্জাতিক বজাৰৰ মূল্য প্ৰায় 5 কোটি হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে বোকাজানৰ পৰা বিষ্ণু লেখে ৰিপৰ্ট কাট নিউজ শিশুৰ শিক্ষাৰ প্ৰথম স্তৰ প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰত এক সুস্থ আৰু সুন্দৰ পৰিৱেশ গঢ় লৈ উঠাৰ বাবে তৎপৰ হৈ উঠা দেখা গৈছে উচুকা সংগঠনটোৰ নেতৃত্বই প্ৰাথমিক পৰ্যায়ৰ শিক্ষা সামগ্ৰীৰ দিশত উন্নয়নৰ দাবী তুলি সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংহাঙৰ হাতত শুক্ৰবাৰে প্ৰদান কৰে এখন স্মাৰক পত্ৰ পাৰ্বত্য জিলা পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰাথমিক স্কুলসমূহৰ অধিক সংখ্যক স্কুলতেই নাই শিশুসকলৰ শিক্ষা অৰ্জনৰ বাবে পৰ্যাপ্ত সা-সুবিধা ডেস্ক বেঞ্চ সময়মতে স্কুল ইউনিফৰ্ম পোৱা ব্লেকবোৰ্ড আদি পৰ্যাপ্ত শিক্ষণ সঁজুলিৰ লগতে সুস্থ স্কুল গৃহৰ অভাৱ এনে অভাৱে শিশুসকলৰ শিক্ষা অৰ্জনৰ ক্ষেত্ৰত বাধা বা নিৰিহা দেখা যায় এই আটাইবোৰ ন্যূনতম সা-সুবিধাসমূহ পৰ্যাপ্ত কৰাৰ দাবী তুলি উচুকাৰ নেতৃত্বই সমগ্ৰ শিক্ষা অভিযানৰ মিছন কোঅৰ্ডিনেটৰ জৰিয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে CMক তাৰোপৰি বৰ্তমান যি সময়ত যেনেকৈ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফালৰ পৰা যিটো LP স্কুলসকল যেনেকৈ স্কুল ইউনিফৰ্ম দিয়াৰ ল'ৰা ছোৱালীসকলক স্কুল ইউনিফৰ্ম দিয়াৰ কথা তেওঁলোকে কিমান চিন্তা চৰ্চা কৰি বোলে আমি ক'ব বিচাৰিছোঁ যে ইয়াতো তেওঁলোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল অথৰিটিয়ে তেওঁলোকে যদি সঠিকভাৱে এই ইউনিফৰ্মখিনি বিতৰণ কৰিব লাগে মানে ল'ৰা ছোৱালীক সঠিক মূল্য দিব লাগে বুলি আমি কৈছোঁ আমি এই সন্দৰ্ভত দুটা পইণ্ট লৈ পেলাই যে কাৰ্বি আংলঙৰ এই প্ৰাইমেৰী স্কুলবিলাকত যাতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মানে বিশেষকৈ সেইখিনি কাম কাজ কৰিব লাগিব তাৰ উপৰি যে ইউনিফৰ্ম সঠিকভাৱে যিটো স্কুল ল'ৰা ছোৱালীসকলক সঠিক দিব লাগিব সেইটো দুটা দাবী লৈ পেলাই আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সন্মানীয় CM তুলিৰাম ৰংহাঙদেৱক আমি SSC ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে আমি ক'ব বিচাৰিছোঁ যে সদায় বিজেপি দলসকলে সদায় কয় যে পৰিৱৰ্তনৰ চাবকা বিকাশৰ কথা কৈ আছে যদি চাবকা বিকাশ যদি পৰিৱৰ্তন সঁচাকৈ হৈছে তেতিয়াহ'লে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অধীনত যিটো থকা যিটো প্ৰাইমেৰী এডুকেশ্যন যিটো প্ৰাইমেৰী স্কুলৰ যিটো শিক্ষা ক্ষেত্ৰত যিটো মানে মানৱ সম্পদ গঢ়ি তোলা যিটো মানে অতি গুৰুত্বপূৰ্ণ বিভাগ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ কাৰণে যিটো অতি গুৰুত্বপূৰ্ণ এই বিভাগটো মানে যাতে যেন ভালদৰে কাম কৰি পেলাই যিটো মানে ল'ৰা ছোৱালী ভৱিষ্যত যাতে উজ্জ্বল ভৱিষ্যত গঢ়ি তোলক সেইখিনি মই তেওঁলোকৰ প্ৰতি ক'ব বিচাৰিছোঁ ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ
কৈ থাকে মানে উৰফে নপৰে দিলাই আমলখি লাহৰিজান সমীপৰ যোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ সংবাদ নগালেণ্ড মণিপুৰ তথা অসমৰ ভিন্ন প্ৰান্তলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাক কেইখন পথৰ অৱৰ্ণনীয় পৰিস্থিতিৰ বাবে পথৰ মাজতে ভালেমান দিন আবদ্ধ হৈ থাকিবলগীয়া হৈছে কুৱাৰ প্ৰয়োজন হয়তো নাই দুখ লগা পথৰ দৃশ্য অৱৰ্ণনীয় পথৰ এই অৱস্থাৰ বাবে পথৰ মাজে মাজে আবদ্ধ হৈ ৰৈ থকা সামগ্ৰী কঢ়িওৱা ট্ৰাক কেইখনে নীৰৱ প্ৰতিবাদ কৰি এইদৰে পথৰ দাঁতি কাষৰীয়াত ৰৈ আছে পথ মেৰামতিৰ দাবী তুলি KSASYP আদি সামাজিক সংগঠনৰ লগতে বিভিন্ন ৰাজনৈতিক দল সংগঠনে এই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি নিৰ্মাণৰ দাবী শ্লোগানেৰে বৃহত্তৰ অঞ্চলটোৰ আকাশ বতাহ কপাই দিয়া বহুবাৰ হ'ল কিন্তু নুম এডালো লৰচৰ নহয় স্থানীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ গভীৰ খালডুং পাৰ হ'ব নোৱাৰি লুটি বাগৰ মাৰি থকা অসংখ্য ট্ৰাকক দিলাই আৰক্ষীয়ে ক্ৰেনৰ সহায়ত তুলি যোৱাৰ ব্যৱস্থা কৰে নিত এই ঘটে এই ঘটনা উল্লেখ্য যে ১৪ মাইলতে ভয়ংকৰভাৱে এক মালবাহী ট্ৰাক দুৰ্ঘটনাত পতিত হয় যোৱাকালি সৌভাগ্যক্ৰমে দুৰ্ঘটনাত কোনো হতাহত হোৱা নাই মংগলিংকি ৰিপৰ্ট কাট নিউজ 10 অক্টোবৰ কাপ্তাৰ অৰ্থাৎ কাৰ্বি আংলং প্ৰাইমেৰী টিচাৰ এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা দিৱস 10 অক্টোবৰ কাপ্তাৰ অৰ্থাৎ কাৰ্বি আংলং প্ৰাইমেৰী টিচাৰ এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা কাপ্তাৰ সভানেত্ৰী লাং টুইপি ৰংপিপিৰ দ্বাৰা কাপ্তাৰ পতাকা উত্তোলন কাপ্তাৰ উপ সভানেত্ৰী ৱেলি টিমুংপিৰ দ্বাৰা শ্বহীদ তৰ্পণ দিনৰ ভাগত মুকলি সভা আৰু সন্ধিয়া কাপ্তাৰ কাৰ্যালয় আলোকীকৰণ আদিৰে দিনজোৰা কাৰ্যসূচী আয়োজন কৰা বুলি কাট নিউজত জানিবলৈ দিছে কাপ্তাৰ সম্পাদক প্ৰবীণ হানছে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সময় হৈছে কিছু বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ পিছত পুনৰ বাতৰি মজিয়াত লুৰলাংস্থিত ৰাংচিনা ভৱন নতুন ৰূপত সাজি কাচি সাজু হ'ল সাহিত্য প্ৰেমীৰ বাবে অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক জয় সিং তকবীৰ নেতৃত্বত ভৱনটো এইদৰে কম দিনৰ ভিতৰতে নিৰ্মাণ হৈ উঠাত সম্ভৱ হ'ল লুৰলাংস্থিত ৰাংচিনা ভৱন নতুন ৰূপত সাজি কাচি সাজু হ'ল সাহিত্য প্ৰেমীৰ বাবে
অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক জয়সিং তকবীৰ নেতৃত্বত ভৱনটো এইদৰে কম দিনৰ ভিতৰতে নিৰ্মাণ হৈ উঠাত সম্ভৱ হ'ল উল্লেখ্য যে স্থানীয় সাংসদ পুঁজিৰ পৰা নিৰ্মাণৰ প্ৰস্তাৱ আছিল বহু দিনীয়া কিন্তু বৰ্তমান সাংসদ হৰেণ সিং বেৰ তৎপৰতাত এইদৰে অতি কম দিনৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ আৰতে আঞ্চলিক সম্পাদকৰ কৰ্ম তৎপৰতাত বুলি ক'ব খোজে একাংশ পৰ্যবেক্ষক মহলে উল্লেখ্য যে প্ৰয়াত বিশিষ্ট সাহিত্যিক শামসিং হানছেৰ পিছতে দ্বিতীয়জন কাৰ্বি জনগোষ্ঠীয় অসমীয়া সাহিত্য প্ৰেমীয়ে ৰাংচিনা ভৱনৰ নিৰ্মাণৰ ক্ষেত্ৰত অতি নিষ্ঠাৰে এইদৰে দায়িত্ব নিৰ্বাহ কৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখাং পৰিষদ সমষ্টিৰ অন্তৰ্গত হানলক ক্ৰকত পাটৰ আৰু ইংটি কাঠাৰ পৰিয়ালবৰ্গৰ শুৱনি ফুটবল প্ৰতিযোগিতা আৰম্ভ উদ্বোধনী খেলখনত বৰপুখুৰী ত্ৰিবেণী FC বনাম ভোলাপাৰা নিউজ 7 ষ্টাৰৰ মাজত অনুষ্ঠিত হয় উল্লেখযোগ্য যে প্ৰতিযোগিতা খেলত দুয়োটা দলে সমানে সমানে যুঁজত অৱতীৰ্ণ হোৱাত খেলখনৰ অন্তিম সময়লৈকে দুই হৈ অমীমাংসিত হয় এনে প্ৰেক্ষাপটত খেলৰ পৰিচালকে চূড়ান্ত সিদ্ধান্ত লৈ টাই ব্ৰেকাৰ সহায়ত খেলত অৱতীৰ্ণ কৰায় টাই ব্ৰেকাৰত বৰপুখুৰী ত্ৰিবেণী FCয়ে ভোলাপাৰা নিউ 7 ষ্টাৰক হৰুৱাই দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয় বৰপুখুৰী ত্ৰিবেণী FC উল্লেখযোগ্য যে উদ্বোধনী খেলখনত পৰিষদৰ 5 নং ৰংখাং পৰিষদীয় সমষ্টি গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ দিলেন বৰদলৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেলখন উদ্বোধন কৰে উদ্বোধনী খেলৰ উপলক্ষে আয়োজিত অনুষ্ঠানত ৰংখাং মণ্ডল বিজেপিৰ সভাপতি বিমল টিমু ডংকামকাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সজল চৰংচা KCSৰ সদস্য বলেশ্বৰ হানছে চৰকাৰী গাঁওবুঢ়া বৰসিং বে প্ৰমুখ্য পাটৰ আৰু ইংটি কাঠাৰৰ পৰিয়ালবৰ্গৰ লগতে সাংবাদিক অনন্ত গৌৰ নাৰায়ণ বৰুৱাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে পাৰখোৱাৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ